ভাগ্য ভাল, ডিস্কখন ভাল আছে, অলপৰ কাৰণে বেয়া নহ'ল। কোৱাণ্টাম ES4 নতুন চিৰিজ এটা হয়। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। বলক ব্লগটো আৰম্ভ কৰোঁ আৰু এতিয়া যাম অলপ ওলাই কেনে আপোনালোকক গোটেইখিনি কথা কৈ আছোঁ। চলো, এতিয়া গৈ আছোঁ ট্ৰাইম ছাৰ্ভিচ চেণ্টাৰ লালমাটি। বায়ুৰ প্ৰব্লেম এটা দি আছে। লাষ্ট যেতিয়া মেঘালয় ৰাইড কৰি আহিছিলোঁ অন দ্য ৱে বৰাপানী পাৰ হোৱাৰ পিছতে ফ্ৰণ্ট ব্ৰেক যেতিয়া প্ৰেছ কৰিছিলোঁ তেতিয়া এটা ৱেড চাউণ্ড এটা আহি আছিলে। তো গৈ কেনে দেখুৱাই লৈ আহোঁ কি প্ৰব্লেম হৈছে। মই থাৰ্ড পাৰ্টি দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু ভাবিছোঁ ছাৰ্ভিচ চেণ্টাৰে লৈ যাওঁ। তো আৰু কিবা প্ৰব্লেম থাকিলে একবাৰ স্কেন কৰি চাই ল'ম। শুনা পালেই চাগে আপোনালোকে তেতিয়া ব্ৰেক মাৰোঁতে এই চাউণ্ডটো আহি আছে। আহিয়ে লগালগ দেখুৱাব লাগিছিল গৈ কিনে ছাৰ্ভিচ চেণ্টাৰত। মাজতে এবাৰ গৈছিলোঁ, কিন্তু সিহঁতে ক'লে বুক কৰি যাব লাগিব বুলি। সেইদিনাই বুক কৰিছিলোঁ, কিন্তু সেইদিনাই এভেইলেবল নাই, শ্লট নাই। আজি 7 দিন পিছতহে পাইছোঁ। ট্ৰাইম গুৱাহাটীৰ এই এটা প্ৰব্লেম মই পাইছোঁ। এইটো অকল গুৱাহাটীত নে বাহিৰতো নাজানো, কিন্তু মই মানে এইটো ৰিয়েলাইজ কৰিছোঁ। ছাপ'জ মই ৰাইড কৰি আছোঁ ইয়াৰ পৰা ধৰক গুৱাহাটী টু দিল্লী ৰাইড কৰি আছোঁ, আৰু কিবা এটা যদি বাইকৰ প্ৰব্লেম এটা যদি হৈ যায় আৰু যদি ছাৰ্ভিচ চেণ্টাৰত লৈ যাওঁ, তেতিয়াহ'লে কি ইমান ৰখিব লাগিব নেকি? এইটো কুৱেশ্যনো কৰিম আজি গৈ কেনে। মই ভাবি থৈছোঁ যে যদি মই ৰাইডত থাকোঁ আৰু অন দ্য ৱে কিবা যদি বাইকৰ প্ৰব্লেম দিয়ে, তেওঁ ছাৰ্ভিচ চেণ্টাৰত বুক কৰি তাকো 7 দিন পিছত এপইণ্টমেণ্ট পাম, শ্লট পাম। তো তেনেকুৱাই প্ৰব্লেম নেকি? এইটো সুধিব লাগিব গৈ কেনে। এণ্ড গাইজ, এই প্ৰব্লেমটো ফিক্স হৈ যোৱাৰ পিছতে নতুন এটা ৰাইডৰ প্লেনিং ষ্টাৰ্ট কৰিম আৰু সোনকালে ওলাই দিম। বৰষুণো দিছে অলপ অলপ, বেছিকৈ নিদিলে হ'ল আৰু। 6 মাইলত পূৰা পানী হৈ যায় ন, তো পানীত আৰু সোমাব ইচ্ছা নাই। 3 দিন আগতে বাইকখন ৱাছ কৰাইছিলোঁ আৰু লেতেৰা হৈ যাব। আজি গুৱাহাটীখন খালী খালীও পাই আছোঁ অলপ। গাড়ী চাড়ীবিলাক কম দেখোন আজি, কিয় বা? এইটো টাইমতে এনে বহুত ভিৰ হয়। मैं गलत था, ইয়াতে পূৰা জাম। ব্ৰেক বেছি এপ্লাই কৰিবৰ কাৰণে ভয়, এনেকুৱা চাউণ্ড ওলাই আছে। গোটেই ৰাস্তা ব্লক কৰিকে থৈ দিছে। পিছফালৰ বাম্পাৰটো পূৰা ৰাস্তাত লাগি আছে, চাওক। সিফালে বম ট্ৰাফিক, চ' ঘূৰি আহিলোঁ আকৌ। ট্ৰাকখনৰ পিছফালৰ বাম্পাৰটো মাটিত লাগি কেনে ৰাস্তাত লাগি কেনে ৰখি গ'ল, আৰু বেলেগ গাড়ীবিলাকৰ যেনেকৈ যেনেকৈ সোমাই দিলে আৰু পূৰা ট্ৰাফিক হৈ গ'ল, ৰাস্তা জাম। সেইফালে চব পূৰা জাম। তো এনিৱেজ পাই গ'লোঁ ট্ৰাইমপত, আৰু এতিয়া ভিতৰত সোমাই দিওঁ আৰু কি প্ৰব্লেম হৈছে কি হয় ছল্ভ কৰি লওঁ। আহি পালোঁ আৰু ক'লোঁ প্ৰব্লেমটোৰ কথা। এতিয়া হওক যে ঠিক হৈ যায়। পানী চাওক, মৰ্ণিং টাইমৰ মাজত বৰষুণ দিছিল ন, সেই বৰষুণতে পানী চাওক। ইফালেও চাওক, মানে ৱাশ্বিং কৰিম, ৱাশ্বিং কৰাৰ পিছত ইফালেদি দিব লাগিব, লেতেৰা হৈ যাব। আৰু ইফালে বাইকখনে বহুত বেছি পানী ছিটকায়, বহুত ওপৰলৈ পানী ছিটকায়। তুমি কিবা এটা ব্যৱস্থা কৰিব লাগিব। অলপ অলপ বেণ্ড হৈ গৈছে, আৰু 2 দিনমান এনেকৈ থাকিলে ডিছখনে বেয়া হৈ গ'লে। ব্ৰেক পেডটো কমপ্লিটলি খাই নোহোৱাই হৈ গৈছে, তো চেঞ্জ কৰিব লাগিব। ছাৰ্ভিচ চেণ্টাৰৰ পৰা আহিলোঁ আৰু ইয়াতে মোৰ লগৰটোৰ
দোকানত এতিয়া চেইন ক্লিন কৰি আছোঁ চেইনটো ক্লিন কৰি লওঁ আৰু লিপ কৰি লওঁ চেইনডালৰ অৱস্থাও নোহোৱা হৈ আছিল তো এইখিনি মেইনটেনেঞ্চটো কৰাৰ জৰুৰী তো কৰি লওঁ মজাকৈ ময়ো এডক্স চেইনডাল অৰ্ডাৰ দিব লাগিব তেতিয়া ঘৰতে এইখিনি কাম কৰি থাকিব পাৰি মেইনটেনেঞ্চ এতিয়া ঘৰতে থকাৰ কাৰণে ইয়াতে লৈ আহিব লগা হৈছে ঘৰত এটা লৈ ল'লে তেতিয়া এইখিনি কাম ঘৰতো কৰি থাকিব পাৰিম মজাকৈ ব্ৰেক পেডৰ অৱস্থা চাওক 1%টো নাই এনিৱেজ ব্ৰেকে লগাই নতুন আৰু এতিয়া প্ৰব্লেমটো চল্ভ হৈ গ'ল আজি মোৰক এটা মই নতুন এক্সপিৰিয়েঞ্চ দিলোঁ ভাল লাগিছে এক্সপিৰিয়েঞ্চটো বাট কি হ'ল ইয়াৰে সেই জাইকাৰ পৰা মানে জলৰ বৰ্ডৰ পৰা মানে পানী দি আছে পানীৰ কানেকশ্যনটো দিলে আমাৰ যোৱা পৰহি তো আজি মানে বায়ু লেতেৰা হৈ আছে ভাবিছিলোঁ ৱাছ কৰি দিওঁ বুলি মই ভাতটো খুলিব গ'লোঁ নাজানো কি বা লগাইছে নে নাজানো ভাতটোৰ পৰা বলটো পিছত বল টাইপ থাকে ন উৰিকে থচ ক'ত পৰিল নাজানো এতিয়া বিচাৰি পোৱা নাই আৰু এতিয়া মই মানে মোটামুটি 2 ঘণ্টামান যুঁজিলোঁ ভিজি কাৰণে বুটুৰি মইতো প্ৰথমতে হৈ লৈছোঁ তাৰপিছত দুপৰকো কৰাইছোঁ কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ কৰি বৰ ভাল কাম কম আছিল যে মোৰ আজি বহাই দিছা চুলিবিলাক এতিয়া মোৰ ভিজিয়ে আছে তোমাৰ আছে ন পানী গৈয়ে আছে এতিয়া ফোন কৰিছোঁ আহেনে নাহে ন' প্ৰব্লেম যদি পানী খোৱাহি যদি অভাৰফ্ল' হৈ কিনে গোটেই জুবি যায় তেতিয়াহ'লে উপায় নাই আৰু বানপানী ঠিক বোলা ইটো অকল এতিয়া মোৰ প্ৰব্লেম নহয় গোটেই ৰাজহুৱা প্ৰব্লেম হ'ব অলপ পিছত যদি বন্ধ নকৰে ফাইনেলি আহি গ'ল মোৰ ষ্টুডিঅ' নতুন অডিঅ' ইণ্টাৰফেচ বিশ্বনাথৰ আৰু এতিয়া এইটো আনবক্সিং কৰোঁ বহুত দিন ৰখিব লগা হ'ল যোনদিনাখন মই অৰ্ডাৰ প্লেচ কৰিছিলোঁ তাৰ পিছদিনা অহাৰ কথা আহিও পাইছে কিন্তু অসমৰ যিটো কুৰিয়াৰ ছাৰ্ভিচ হয় ডেলিভাৰী দিব পৰা নাই তো ফাইনেলি এতিয়া মই মানে আজি মানে একদম অফিচত গৈ কেনে লৈ আহিলোঁ তো তেতিয়াহে পালোঁ নহ'লে ৰখিলে আকৌ 10 দিন লাগি গ'লোঁ তো এনিৱেজ এতিয়া বঢ়িয়াকৈ আনবক্সিং কৰোঁ কোৱাণ্টাম ES4 নতুন চিৰিজ এটা হয় বহুত কিউট বডিটো ফাইবাৰৰ হয় ইউজটো পিছত আপোনাক বেলেগ এটা ভিডিঅ' দেখুৱাম আজি জাষ্ট আনবক্সিং কৰি দিলোঁ আৰু এইখন চাউণ্ড কাৰ্ড চাওক লুকছটো চাব পাৰে আৰু একচুৱেলি ভাবিছিলোঁ এইটো মেটেল হ'ব বুলি ভাবিছিলোঁ কিন্তু মেটেল নহয় ফাইবাৰৰ হয় তো এনিৱেজ চলাই চালে গম পাম বাকীখিনি ইয়াৰ ৰিভিউ এটা যদি লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰক তেতিয়া ভালকৈ বেলেগ এটা ভিডিঅ' বনাম আৰু ইয়াৰ লগত আৰু ইউজাৰ মেনুৱেলখন নিজেখন পঢ়ি চাব লাগিব আৰু দুটামান ছফ্টৱেৰ ডাউনলোড কৰিব লগা আছে এতিয়া লেপটপত যাওঁ ডাউনলোড কৰোঁ আৰু বঢ়িয়াকৈ কানেক্ট কৰোঁ আৰু লগত এইটো C2C টাইপ কেবল এডাল দিছোঁ ৱাইফাই দিয়ে নেটটো ইয়ালৈকে পোৱা নাছিল ভালকৈ সেইকাৰণে লৈ যাই কাৰণে তাতে মানে বেডৰুমতে গোটেইখিনি কৰি লৈ আহিলোঁ আৰু এই গোটেই কামটোৰ কাৰণে 2 দিন লাগিল পূৰা সেইকাৰণে দেখুৱালোঁ এইখিনি বস্তু বহুত শ্ল' আছিলে শ্ল' মানে নেট ঠিকেই আছিলে প্ৰচেছটো অলপমান লেণ্ডি হৈ গ'ল সেইকাৰণে টাইম লাগি গ'ল তো এতিয়া বঢ়িয়াকৈ চবখিনি ইনষ্টল কৰিলোঁ চব আপডেট দি দিলোঁ এতিয়া আগতে উইণ্ড'জ 10 আছিলে এতিয়া উইণ্ড'জ 11 ভৰাই দিলোঁ চাউণ্ড কাৰ্ডৰ ড্ৰাইভাৰটো ভৰাই লৈছোঁ তো এতিয়া বঢ়িয়াকৈ কানেকশ্যন কৰোঁ আৰু ট্ৰাই কৰোঁ কাৰ্ডখন কেনেকৈ পাৰফৰ্ম কৰে বঢ়িয়াকৈ চাউণ্ড কাৰ্ডখন লগালোঁ এতিয়া ধুনীয়াকৈ কাম কৰি আছে প্ৰব্লেম দিয়া নাই বহুত সময় 1 ঘণ্টা 2 ঘণ্টামান মই কামো কৰি চালোঁ তো প্ৰব্লেম এতিয়ালৈকে পোৱা নাই আৰু এতিয়া ষ্টুডিঅ'টো আকৌ চাফা কৰিব লাগিব পূৰা লেতেৰা হৈ আছে ৰাতিপুৱা চাফা কৰিছিলোঁ কিন্তু নাজানো কিয় এতিয়া আকৌ কিবা ধূলি লাগি আছে তো একবাৰ ভেকুৱাম মাৰি দিওঁ
আৰু চাউণ্ড কাৰ্ডখনৰ এটা বেলেগ ডেডিকেটেড ভিডিঅ' বনাম চ' আজি নেদেখাওঁ কাৰণ বেলেগেও যদি এখন চাউণ্ড কাৰ্ড লয় তেতিয়াহ'লে যাতে কেনেকৈ ইনষ্টল কৰিব লাগে কি কৰিব লাগে কি নালাগে তো যাতে চবৰে ইজি হয় তো বেলেগ এটা ভিডিঅ' বঢ়িয়াকৈ বনাই দিম আৰু এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি আপোনালোকে চাই ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব যিবিলাকে নতুনকৈ চাই ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব ৰোড ট্ৰিপ আছাম